MCLA লুকাই লুকাই থ'ব লাগে, যেনেকৈ মেকুৰীয়ে পোৱালি লৈ লৈ লুকাই থয় নহয়, এই বন্ধা মেকুৰী খাই দিব বুলি। বন্ধা মেকুৰী অলৰেডি হাগ্ৰামা ডাঙৰী মেকুৰী কৈছিলেই, হাগ্ৰামা ডাঙৰীয়ে চেহেৰা দেখিছে বন্ধা মেকুৰী হয় নেকি, ক'ত আমাৰ পোৱালিবিলাক লৈ যাব বুলি লুকাই ফুৰিছে। কিন্তু তেনেকৈ ভাবি লৈছে যে আমাৰ পোৱালিবিলাক লৈ যাব নেকি, পোৱালিবিলাক লৈ গৈ এনেকৈ বন্দী কৰি থৈ দিছে। না আছে মোবাইল ফোন, না কথা পাতিব পাৰে, না ৰিচিভ কৰিব পাৰে, পিন্ধিবলৈ কাপোৰ নাই। আমাৰ কংগ্ৰেছৰ এজন গৈছিল নহয় হিমন্ত বিশ্ব শৰ্মাই যোনটো গান গাইছিলে BTC ইলেকশ্যনত, যে আমি জিকিম আৰু হাগ্ৰামা ডাঙৰীয়া চোতালত পিকনিক খাম, আৰু জেলত যাব, নাঙল থাকিব, মিউজিয়ামত ট্ৰেক্টৰ থাকিব, গেৰেজত, এইবিলাক গাই ফুৰিছিল নহয়, পালে 9খন আসন। আৰু যোৱাকালি হাইকোৰ্টে যোনটো পইণ্টৰ ষ্টে দিছে, আনৰিপ্ৰেজেণ্টেটিভ জনগোষ্ঠীকে তাত নমিনেট মেম্বাৰ হ'ব পাৰে। 6টা যিবিলাক 6জনক দিছে, তাত 4টা জনগোষ্ঠী অলৰেডি আছেই, হাইকোৰ্টে ৰেজিষ্টাৰ দিছে। এতিয়া হিমন্ত বিশ্ব শৰ্মাৰ অৱস্থা কি হৈছে, দিল্লীৰ পৰা এতিয়া ব্যাপ আৰম্ভ কৰিছে। আৰে আপ তো বলা থাকে পুৰা BTC জিত যায়গা, এইবাৰ যদি ধ্বংস কৰি দিলে ন তাত, আজি নিজৰ শত্ৰু ঘৰতে শত্ৰু হৈ গ'ল ন। আজি বড়ো জনগোষ্ঠী 1952 পৰা, এটা কথা কৈ দিওঁ আপোনাক, সাংসদ সদায় কোকৰাঝাৰ সাংসদ কোন আছিলে, বড়ো জনগোষ্ঠীৰ। আজি 10 বছৰ বড়ো জনগোষ্ঠীৰ সাংসদ নাই, কিমান দুখ লগা কথা। এজনেই সাংসদ বড়ো জনগোষ্ঠীৰ গোটেই ভাৰতত ক'ব লাগে, সেই সাংসদে হেৰাই পেলালে। বিকজ এই নিৰ্বাচনত ৰাজনীতি কৰি বড়ো জাতিক 2 ভাগ 3 ভাগ কৰি থোৱাৰ কাৰণে। গতিকে মই অনুৰোধ কৰিছোঁ বড়ো জনগোষ্ঠীক, অত্যন্ত মৰম কৰোঁ, ট্ৰাইবেলৰ বন্ধুৱেই মই, আমি ফ্ৰেণ্ডছ অফ ট্ৰাইবেলছ আৰু আদিবাসীৰ। মই অনুৰোধ কৰোঁ ইউনাইট হৈ আপোনালোকে নিজৰ জাতি জনগোষ্ঠীৰ আৰু ভাষা আৰু সংস্কৃতি মৰ্যাদা ৰাখক, সেইখিনি মোৰ অনুৰোধ বড়ো জনগোষ্ঠী হ'বতো লাগে। ইমান দিনে আছিলে আমাৰ লগত, আমিতো বিশ্বাসঘাত কৰা নাছিলোঁ BPFক। কংগ্ৰেছে বিশ্বাস কৰিছিল নেকি? BJP ইউজ থ্ৰ' পলিটিক্স কৰি আছে। হাগ্ৰামা ডাঙৰীয়ে পূৰা ব্যৱহাৰ কৰিলে 4.5 বছৰ 5 বছৰ, তাৰপৰা এতিয়া আকৌ এতিয়া খাতিৰ নাই। কিন্তু যিমানেই জিকক হাগ্ৰামা ডাঙৰীয়ে এতিয়া নিৰ্বাচন দেখা গ'ল, গোটেই আপোনাৰ দিছপুৰ নামি গৈছিলে BJPৰ হৈ, তাৰপিছত মাত্ৰ 9খন আসন হাগ্ৰামা ডাঙৰীয়ে অকলে যুঁজিছে 17খন আসন। গতিকে হি ইজ গট দ্য বেষ্ট, আৰু তেখেতে বেষ্ট থাকিব। 21 বহুত বস্তু চাই দিব, বিকাশে নহয়। জাতি থান মান কৰিলে, বড়ো জাতিক ধ্বংস কৰি থৈ দিলে, 2 ভাগ 3 ভাগ কৰি থৈ দিলে। এইবিলাক চব যে ট্ৰাইবেলক ধ্বংস কৰি আছে BJPয়ে, গোৰ্খাক ধ্বংস কৰিলে, বেংগলী হিন্দুক ধ্বংস কৰিলে, আদিবাসীক ধ্বংস কৰি আছে। তেওঁলোকে ভাবে যে টকা বিলাই আমি 3,830 টকা দিয়ে আমি নিৰ্বাচন জিকি যাম, এইটো নহয় ন। আজি আপুনি মাছ খুৱাব, ইলেকশ্যনলৈ 830 টকা দিব। টকা বিলাই গৈছিলোঁ টকাৰ বাহাৰ, তেনেকুৱা টকা এছেম্বলি ইলেকশ্যন পাৰ্লিমেণ্ট ইলেকশ্যন নিমিলাই। MCLA লুকাই লুকাই থ'ব লাগে, যেনেকৈ মেকুৰীয়ে পোৱালি লৈ লৈ লুকাই থয় নহয়, এই বন্ধা মেকুৰী খাই দিব বুলি। বন্ধা মেকুৰী অলৰেডি হাগ্ৰামা ডাঙৰী মেকুৰী কৈছিলেই, হাগ্ৰামা ডাঙৰীয়ে চেহেৰা দেখিছে বন্ধা মেকুৰী হয় নেকি, ক'ত আমাৰ পোৱালিবিলাক লৈ যাব বুলি লুকাই ফুৰিছে। কিন্তু তেনেকৈ ভাবি লৈছে যে আমাৰ পোৱালিবিলাক লৈ যাব নেকি, পোৱালিবিলাক লৈ গৈ এনেকৈ বন্দী কৰি থৈ দিছে। না আছে মোবাইল ফোন, না কথা পাতিব পাৰে, না ৰিচিভ কৰিব পাৰে, পিন্ধিবলৈ কাপোৰ নাই। আমাৰ কংগ্ৰেছৰ এজন গৈছিল নহয় হিমন্ত বিশ্ব শৰ্মাই যোনটো গান গাইছিলে BTC ইলেকশ্যনত, যে আমি জিকিম আৰু হাগ্ৰামা ডাঙৰীয়া চোতালত পিকনিক খাম, আৰু জেলত যাব, নাঙল থাকিব, মিউজিয়ামত ট্ৰেক্টৰ থাকিব, গেৰেজত, এইবিলাক গাই ফুৰিছিল নহয়, পালে 9খন আসন। আৰু যোৱাকালি হাইকোৰ্টে যোনটো পইণ্টৰ ষ্টে দিছে, আনৰিপ্ৰেজেণ্টেটিভ জনগোষ্ঠীকে তাত নমিনেট মেম্বাৰ হ'ব পাৰে। 6টা যিবিলাক 6জনক দিছে, তাত 4টা জনগোষ্ঠী অলৰেডি আছেই, হাইকোৰ্টে ৰেজিষ্টাৰ দিছে। এতিয়া হিমন্ত বিশ্ব শৰ্মাৰ অৱস্থা কি হৈছে, দিল্লীৰ পৰা এতিয়া ব্যাপ আৰম্ভ কৰিছে। আৰে আপ তো বলা থাকে পুৰা BTC জিত যায়গা, এইবাৰ যদি ধ্বংস কৰি দিলে ন তাত, আজি নিজৰ শত্ৰু ঘৰতে শত্ৰু হৈ গ'ল ন। আজি বড়ো জনগোষ্ঠী 1952 পৰা, এটা কথা কৈ দিওঁ আপোনাক, সাংসদ সদায় কোকৰাঝাৰ সাংসদ কোন আছিলে, বড়ো জনগোষ্ঠীৰ। আজি 10 বছৰ বড়ো জনগোষ্ঠীৰ সাংসদ নাই, কিমান দুখ লগা কথা। এজনেই সাংসদ বড়ো জনগোষ্ঠীৰ গোটেই ভাৰতত ক'ব লাগে, সেই সাংসদে হেৰাই পেলালে। বিকজ এই নিৰ্বাচনত ৰাজনীতি কৰি বড়ো জাতিক 2 ভাগ 3 ভাগ কৰি থোৱাৰ কাৰণে। গতিকে মই অনুৰোধ কৰিছোঁ বড়ো জনগোষ্ঠীক, অত্যন্ত মৰম কৰোঁ, ট্ৰাইবেলৰ বন্ধুৱেই মই, আমি ফ্ৰেণ্ডছ অফ ট্ৰাইবেলছ আৰু আদিবাসীৰ। মই অনুৰোধ কৰোঁ ইউনাইট হৈ আপোনালোকে নিজৰ জাতি জনগোষ্ঠীৰ আৰু ভাষা আৰু সংস্কৃতি মৰ্যাদা ৰাখক, সেইখিনি মোৰ অনুৰোধ বড়ো জনগোষ্ঠী।
হ'বতো লাগে, ইমান দিনে আছিলে আমাৰ লগত, আমিতো বিশ্বাসঘাত কৰা নাছিলোঁ BPF-ক। কংগ্ৰেছে বিশ্বাস কৰিছিল নেকি? BJP ইউজ এণ্ড থ্ৰ' পলিটিক্স কৰি আছে। হাগ্ৰামা ডাঙৰীয়া পূৰা ব্যৱহাৰ কৰিলে 4.5 বছৰ 5 বছৰ, তাৰপৰা এতিয়া আকৌ যে খাতিৰ নাই। কিন্তু যিমানেই জিকক হাগ্ৰামা ডাঙৰীয়া এতিয়া নিৰ্বাচন দেখা গ'ল, গোটেই আপোনাৰ দিছপুৰ নামি গৈছিলে BJPৰ হৈ, তাৰপিছত মাত্ৰ 9খন আসন হাগ্ৰামা ডাঙৰীয়া অকলে যুঁজিছে 17খন আসন, গতিকে হি ইজ গট দ্য বেষ্ট আৰু তেখেতে বেষ্ট থাকিব। 21 ভোট দিব নেকি? 21 বহুত বস্তু চাই দিব, বিকাশে নহয়। জাতি থান মান কৰিলে, বড়ো জাতিক ধ্বংস কৰি থৈ দিলে, 2 ভাগ 3 ভাগ কৰি থৈ দিলে। এইবিলাক চব যে ট্ৰাইবেলক ধ্বংস কৰি আছে BJPয়ে, গোৰ্খাক ধ্বংস কৰিলে, বেংগলী হিন্দুক ধ্বংস কৰিলে, আদিবাসীক ধ্বংস কৰি আছে। তেওঁলোকে ভাবে যে টকা বিলাই আমি 3,000 টকা 830 টকা দিয়ে আমি নিৰ্বাচন জিকি যাম, এইটো নহয় না। আজি আপুনি মাছ খুৱাব, ইলেকশ্যনলৈ 830 টকা দিব। বিজেপি টকা বিলাই জিকিছে নেকি? গৈছিলোঁ টকাৰ বাহাৰ তেনেকুৱা।